सब्सक्राइब कीजिए माई स्मार्ट सपोर्ट यूट्यूब चैनल को और दबाइए इस घंटे को ताकि आपको मिल सके हमारा लेटेस्ट वीडियो सबसे पहले और ये बिल्कुल আৰু আজিৰ দিনটো জুবিন গাৰ্গে কিদৰে ক'ত পাৰ কৰিব সন্ধিয়া ভাগলৈ কি কাৰ্যসূচী সেইকেইটা কথাৰ কোৱাৰ উপৰিও খাৰঘূলিৰ ঘৰটোৰ পৰা তেওঁৰ ঘৰলৈ সদায় আহি থকা লোকসকলৰ বা যিসকল যুৱচামৰ কি অসুবিধাৰ সন্মুখীন হয় সেই অসুবিধাসমূহ আঁতৰ কৰিবৰ কাৰণে এটা জিম খোলাৰ কথা কোৱাৰ লগতে অঞ্চলটোৰ আটাইয়ে সুলভ মূল্যত পোৱাকৈ জুবিনৰ গেলামাল খোলাৰ কথাও জুবিন গাৰ্গে কিন্তু নিজ মুখে উল্লেখ কৰিলে তেওঁ স্বভাৱসুলভভাৱে জুবিনে কেইবাটাও প্ৰশ্নৰ উত্তৰ দিয়াৰ উপৰি ঠাইডোখৰৰ যিসমূহ অভাৱ সেই অভাৱসমূহ আঁতৰ কৰিবৰ কাৰণেই যুৱচামক উদ্বুদ্ধ কৰিবৰ কাৰণে এটা জিম খোলাৰ লগতে উল্লেখ কৰিছোঁ ইতিমধ্যে জুবিনৰ মুখত শুনিবলৈ খুব ভাল লগা এটা শব্দ তেওঁ উল্লেখ কৰিছে তেওঁ তলতে এখন দোকান খুলিব যিখনৰ নামেই দিয়া হৈছে জুবিনৰ গেলামাল ৰামদেৱৰ বিভিন্ন সামগ্ৰীৰ পিছত এবাৰ জুবিনে গেলামাল থাকিব বুলি এনেই নাম দিছোঁ আচলতে এই এৰিয়াটোত মানে তেনেকুৱা দোকান এখন নাই য'ত চব বস্তু পায় মানুহবিলাক বহুত দূৰলৈ যাব লাগে বহুত দূৰ যাব লাগিব কিবা এটা বস্তু পাবলৈ হ'লে বহুত দূৰ সৰু সৰু দোকান আছে চ' এনেকুৱা এখন দোকান খুলি দিম য'ত চব বস্তু পায় মানে সৰু বেণ্ডেড প্লাষ্টাৰলৈকে পাবলৈ হ'লে একদম 2 কিলোমিটাৰ যাব লাগিব তললৈ চ' তেনেকুৱা এখন দোকান খুলি দিম আৰু গোটেই ল'ৰাখিনিয়ে মোক ক'লে এদিন যে দাদা ইয়াত জিম এটা খুলি দিয়ক আমি জিম কৰিবলৈ চব ডেকা ল'ৰা আমি জিম কৰিবলৈ বহুত দূৰ যাব লাগে হয় শিলপুখুৰী যাব লাগে নহয় নুনমাটি যাব লাগে মোৰ পিছফালে জেগা আছে এইফালে এতিয়া এই ল'ৰা ছোৱালীখিনিৰ কাৰণে পিছফালে মই জিম এটা কৰি আছোঁ জিম এটা কৰি দিম চবে এক্সাৰচাইজ কৰিব মোৰো ভাল হ'ব মাজে মাজে ময়ো কৰিম মইতো সময়টো কম পাওঁ জিম কৰি ভাল পাওঁ জিম অকলে কৰা বস্তু নহয় একেলগে কৰিলে ভাল লাগে ওচৰৰ যেতিয়া ল'ৰা ছোৱালীখিনি আহিব তেতিয়া মই একেলগে কৰিম এই কিনাৰতে বনাই আছোঁ এক মাহতে কমপ্লিট হ'ব জুবিনৰ গেলামালখন খুলিম নাম জুবিনৰ গেলামালে দিম বহুত নতুন নতুন খবৰ আজি শুনাইছে পোৱাৰ ভাগতে আৰু ৰাইজে এই কথা জুবিনদাৰ মুখেৰে শুনি নিশ্চয় ভাল পাব আমি জুবিনদাক জন্মদিনৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ থেংক ইউ ব'লা ভিতৰত